মানে কোনো ৰজ ভিডিঅ' নহয় দিয়ক মানে দুটা মটকেলেমৰ কথা ক'ম ডাংগাটি আৰু মানে এই ৰিয়েলিষ্টিক আছাম সিহঁতে মানে ভিডিঅ'বিলাক মানে বেলেগৰ মানে সিয়ে আৰু ডাংগাটিটো এইটো এই ছোৱালী মানুহৰ মানে আৰু কি ক'ম এজনী ছোৱালী মানুহে এনেকুৱা ভিডিঅ' বনায় বাকী ছোৱালীবিলাকৰো বদনাম হৈ যাই আছে পিন্ধি ভিডিঅ' বনাবা মেখেলা চাদৰ পিন্ধা তাতে তুমি মানে ক'বাই কাঠ খৰিলৈ বনাবা ক'বাই গাছৰ পাত পিন্ধি কিনে ভিডিঅ' বনাবা সেইটো কিবা কথা হ'ল নেকি হা মটকেলামি চব মটকেলামি মানে আহিছে অলপ ভিডিঅ' ভাল বনাবা গম পাইছ না ছোৱালী যিহেতু ছোৱালী হিচাপে থাকিব লাগে গম পাইছ না নাজানো তোমাৰ মা দেউতাৰ যিখিনি সন্মান আছে সেইখিনিতো মানে তুমি খেদাইছ কি ঠিক গতিকে অলপ ভাল ভিডিঅ' বনাবা গম পাইছ না তুমি যে কৈ আছ যে ডিম্পু বৰুৱা আৰু বিকাশ চেত্ৰীৰ কথা তেতিয়া কৈছোঁ আৰু এতিয়া গতিকে চাওঁ ভাই সিহঁতৰ বাদ দে সিহঁতৰ তুমি যে কৈছ ল'ৰা ছোৱালীবিলাক মানে সিহঁতৰ ভিডিঅ' আছে মানে বেয়া দিশত যাই আছে গতিকে তোমাৰ এই ভিডিঅ'টো চাৰ লগে লগে কোন চা ভাল দিশত যাব হা তোমাৰ এই ভিডিঅ' চোৱাৰ লগে চব ল'ৰা ছোৱালী মানে কি আৰু বিয়া পাতি 4টা 5টা ছোৱালীৰ বাপেক হ'ব লাগিব মায়েক হ'ব লাগিব সেইটোৱেতো তোমাৰ কথা সেইটোৱেতো তুমি কৈছ মানে সেইটো থিংকিঙত তুমি ক'ব বুজিছ ছোৱালী এজনী ভাল লাগিলে কি কৰিব আৰে ভাই আৰু ইউটিউবটো চাব নোৱাৰে তহঁতৰ কাৰণে চালা গেলা ফেলাইছ চব তাতে যদি আৰু মানে ছোৱালী পঠোৱা আজি ডিম্পুই সিহঁত গ'ল ডুবাইত গ'ল কালি তুমি ক'ত গ'ল তুমি প্ৰত্যেকটো ভিডিঅ' ডিম্পুৰ সিহঁতে কৈ আছ আৰু তুমি এটা কথা কৈছিলা যে 2 বছৰ আগতে বনাইছিলা 2020 মান বনাইছিলা নেকি নাই 19তে বনাইছিলা যে লিখি থওক আপোনালোকে মই ডিম্পু বৰুৱাতকৈ ডাঙৰ হ'ম ইউটিউবাৰ হ'ম দেখিছোঁ নহয় আজিলৈকে কিমান ডাঙৰ ইউটিউবাৰ হ'ব পাৰিছ গতিকে চা ভাই ভালকৈ কৈছোঁ তোৰ ভিডিঅ' চাই ভাল লাগে আমাৰ কিন্তু ভাই নিজে বনাও হা বেলেগৰ লগত সমালোচনা কৰি ভিডিঅ' বনাই লাভ নাই গম পাইছ না মিছামিছি তোমাৰ এই কমেণ্টত চাব নোৱাৰি আয়ে গালি পাৰে তাইও গালি পাৰে আৰু তুমি যে কৈ থাক মানে ডিম্পু বৰুৱাৰ অন্ধভক্ত কিবা ভক্ত ডিম্পু বৰুৱা অন্ধভক্ত হ'লেওতো আছে ইয়াৰ কিন্তু আৰু তোমাৰ যে সেইখিনি ভাল ভিডিঅ' বনাবা গতিকে তুমি অলপ সেই কথাবিলাক ভালকৈ ক'বা সেইটোৱে আৰু গম পাইছ আৰু মোক ৰজ বনাবাটো ৰিপ্লাই কৰিবা যদি ভিডিঅ'টো চোৱা তুমি নিশ্চয় ৰিপ্লাই কৰিবা গম পালা বোলে মোটা হ'ল এইবিলাক চোৱাৰ কাৰণে আধা মানুহ ৰখি থাকে মনোজ ভাই কেতিয়া ডেইলি ব্লগ দিব আৰু কেইবাৰ হাগিব যোৱা কথা ক'ব আজি ঘৰত কি কৰিলে কি নকৰে তাৰমানে মই এটা কথা বুজি নাপাওঁ মানুহৰ জীৱনটো আজিকালি ইমান ব্যস্ততা সম্পূৰ্ণ তাৰপিছতো এইবিলাক চোৱাৰ যে আপোনালোকৰ ধৈৰ্য আছে কি ধৰণৰ দৰ্শক আছে ইউটিউবত মই আজিৰ তাৰিখলৈকে বুজা নাই আৰু কিছুমান মই ইউটিউবত বহুতৰ ভিডিঅ' চাওঁ ইউটিউবত কিছুমান মই চাওঁ কিছুমান ইমান ধুনীয়া ইনফৰমেশ্যন দিয়ে কিন্তু ভিডিঅ'বিলাকত ভিউজে নাই ভাই ইমান ধুনীয়া ইনফৰমেশ্যন দিয়ে যিটো আমাৰ তাৰমানে কি জানিবৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কথা সেইবিলাক ভিডিঅ'ত ভিউজ নাই ছোৱালী পটোৱা মানে টেলেণ্ট টেকনিক সি শিকি আছে মানে কেনেকৈ মানে সঁচা এজনী ছোৱালীক ভাল পাব লাগে কেনেকৈ ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব লাগে সেইটো শিকি আছে তেনেকুৱা কথা গতিকে চা ভাই তোমাৰ ভিডিঅ' মই চাওঁ বহুত ভাল লাগে তোমাৰ ভিডিঅ' বাট তুমি বহুতৰ পাছত লাগি থাকা নিজে কিবা এটা কৰি ভিডিঅ' বনোৱা বেলেগৰ কথা বেলেগৰ সমালোচনা কৰি কি পোৱা তোমাৰ ভিডিঅ' চাওঁ কিন্তু মেক্সিমাম ভিডিঅ' মানে তুমি খালি বেলেগৰ সমালোচনা কৰা ভালকৈ নিজৰ ডিম্পু বৰুৱা যিকে নিজে ব্লগ বনাই কিবা বনাই তুমি ব্লগ বনাইছ ঠিকে আছে কিন্তু তুমি প্ৰত্যেকটো ইউটিউবাৰকো তুমি মানে ইমান কিয় লাগি থাকো প্ৰত্যেকটো ইউটিউবাৰ পাছত সেইটো বুজি নাপাওঁ মানে তই এজন বেয়া ল'ৰা মানে এনেকুৱা ধৰণৰ কিছুমান ইংগিত কিছুমান মানুহে কোৱাৰ কাৰণে ষ্টাৰ্ট কৰে দিয়ক এতিয়া কথাটো হৈছে কি যে কিছুমানে কয় এই ফেচবুকত নানা ধৰণৰ ছোৱালীয়ে নানা ধৰণৰ কিছুমানৰ ফেক একাউণ্ট থাকে কিবা একাউণ্ট থাকে ধুনীয়া ধুনীয়া ছোৱালীৰ ফটোবিলাক লগাই থৈ দিলে তাৰপিছত সেনেকৈ তাৰমানে কি ফেচবুকত কিছুমানে চাট কৰি থাকে গতিকে চাওক আপুনি প্ৰথমতেতো এটা ফালৰ পৰা এক্সপিৰিয়েঞ্চ হ'ব লাগিব যে আপোনাৰ ফ্ৰেণ্ড লিষ্টত বা আপোনাৰ যিখিনি ব্ৰাউচিং ফিচাৰ্ছৰ ফেচবুকত আহিব যে তাৰপিছত ধৰক আপোনাৰ যদি মনৰ ফালৰ পৰা যদি আপোনাৰ সেই ছোৱালীজনীৰ অন্তৰৰ ফালৰ পৰা কিবা এটা যদি মন জাগিছে अबे साले जो माफ करना मैं इधर তুমি নিজৰ ইয়ত বনোৱা ভিডিঅ' বাকী তোমাৰ লগত মোৰ কোনো শত্ৰুতা নাই তোমাৰ ভিডিঅ' চাই ভাল লাগে বহুত তোমাৰ ছাবস্ক্ৰাইবাৰ হয় মই চ' তেনেকুৱা আৰু কিন্তু আৰু এটা আছে মানে ছোৱালীৰ নামত মানে কি ক'ব গ'লে ডাংকাটি বাই বুলি যে এজনী আছে ছোৱালী পাপই ভিডিঅ' তাইৰ ভিডিঅ' চাই সৰু ছোৱালী সৰু ল'ৰাবিলাকে কি শিকি আছে তাই নিজে একবাৰ ভাববা লাগে তাই এজনী ছোৱালী
গতিকে আজি বিয়া হোৱা নাই কালি বিয়া হ'ব, পাছত তেওঁলোকৰ মানে হাজবেণ্ডৰ ঘৰৰ মানুহে কেনেকৈ মানে মাক দেউতাকে কেনেকৈ কি কৰিব একচেপ্ট কৰিব সেইটো ভাবিব লাগে। তাই যি ভিডিঅ' বনায় প্ৰত্যেকটো ভিডিঅ'ত মই নকওঁ, আপোনালোকে চাই লওক নিজে। মই যে বজাৰত গ'লে কিমান ল'ৰাই ঘূৰি ঘূৰি চাই এটা বজাৰত খোজকাঢ়ি থাকে চাবই না। মোৰ নিচিনা গ্ল' স্কিন পাবলৈ কাৰণে মানুহ মৰতাহে আৰু মই একোৱে নলগা স্কিনত। তোমাকেই কৈছো, চিংগল আছানে? ইমান হেণ্ডচম তুমি মোক চাই আছা যে, চাবাই দিছোন আৰু। যদি চিংগল নাই তেতিয়াহ'লে ভিডিঅ' একদম নাচাবি। যেতিয়াও মানে মই দূৰ জেগাত জানে के लिए सोचता हूँ तभी मेरी स्किन पे ये गोटी वगैरह निकल आता है। भगवान भी मुझसे जलता है। এইবিলাক ড্ৰেছ দেখিছা? এইবিলাক ড্ৰেছ ইয়াৰ নহয় না, ইণ্ডিয়াৰ বাহিৰৰ হয়। मैम एक बार ये हाँ लेफ्ट वाला हाँ मैम हाँ 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 मलाइका मैम एक मिनट मलाइका मैम एक पोस्ट माशाल्लाह सुभान अल्लाह क्या कारीगरी है গাঁৱৰ হাৱা পানী অজানৈ হ'ব যে সলনি women मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है, एक सेकंड यार मजाक हो रहा है। और গোটেই মানে ইণ্ডিয়াখন ঘূৰিছে, মানে তেনেকৈ গৈছে। গতিকে তুমিও যোৱা বাহিৰত, বা ডিম্পুৰ পৰা ডুবাইত গৈছে, তাতে তুমি মানে জ্বলিব লগা কি আছে? সেইটো কোনো কথা নহয় না। আৰু চা ঋতুপৰ্ণ, তোমাক মই কওঁ, তুমি যোনখিনি জেগাত আছ সেইখিনি জেগাত তুমি আছ, বা ডিম্পুদাই য'ত আছে তাতে ডিম্পুদাই আছে। আৰু অসমত ধৰি লওক মানে জুবিন গাৰ্গ এজনে হ'ব পাৰিব, বুজিলা? বা ডিম্পুদা এজনে হ'ব পাৰিব, পুনৰ নোৱাৰে। গতিকে তুমিও ধৰি লওক ঋতুপৰ্ণা এজনে হ'ব পাৰিবা, পুনৰ ঋতুপৰ্ণ নলাই। গতিকে মানুহ হিচাপে মানুহ তেনেকুৱা নহয়তো কথাটো। গতিকে বেলেগৰ মানে সমালোচনা নকৰিবা আজিৰ পৰা। গতিকে বিশেষ নকওঁ, ক'লে বেয়া হৈ যাব কথাটো। তো যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। তো আজিলৈকে ইমানে, ধন্যবাদ। জয় আই অসম।